নীলকণ্ঠ ফুলৰ সৈতে কেটলি মুখত দিয়া পিঠা। আজি কিয় নাজানো কেটলি মুখৰ ভাপত দিয়া পিঠা খাবলৈ মন গৈছে। ঘৰত কিন্তু কেটলি নাই, যোগাৰ কৰিব লাগিব। তাতে পিঠা কেইটাত অকমান টুইষ্ট দিওঁ বুলি কেইপামান নীলকণ্ঠ ফুল ছিঙি আনিলো। মিক্সি বাতি এটাত অলপ অলপকে চাউলৰ লগত ফুল কেইপা দি পিচি ললো। আজি বগা ভাপত দিয়া পিঠা নবনাই নীল বৰণীয়া ভাপত দিয়া পিঠা বনাইছো। এতিয়া পিঠাগুড়িখিনি চালনী এখনত দি অলপ অলপকে পানী ছটিয়াই ভালদৰে চালি ললো। আনফালে গুড় আৰু নাৰিকলৰ পুৰখিনিও তৈয়াৰ কৰি ললো। কেটলি নাই যে ষ্টীলৰ বাতি এটাকে লৈছো। ঘৰুৱা যোগাৰ, ইয়াত অকমান ঘিউ সানি ললো। এতিয়া অলপ অলপকে পিঠাগুড়ি দি যাম, তাৰ ওপৰত গুড়, আকৌ পিঠাগুড়িৰে ঢাকি দিছো, তাৰ ওপৰত আকৌ গুড় আৰু শেষত আৰু অকমান পিঠাগুড়ি দি ভালদৰে আঙুলিৰে হেঁচি দিলো। এতিয়া এখন কটন কাপোৰ দি বাতিটো ঢাকি দিম। আপোনালোকে গামোচাও ব্যৱহাৰ কৰিব পাৰে। উতলি থকা পানীখিনিৰ ওপৰতে এখন ফুটা থকা ডলা আৰু তাতে বাতিটো প্ৰায় 15 মিনিট মানৰ কাৰণে ষ্টিম হ'বলৈ দিলো। অলপ ঠাণ্ডা হোৱাৰ পাছতে পিঠাটো উলিয়াই চালো। বৰ ধুনীয়া হৈছে পাই। মাত্ৰ কেটলি মুখৰ ভাপত দিয়া পিঠা নহয় জনিবা, কেৰাহী মুখৰ নীল বৰণীয়া ভাপত দিয়া পিঠাহে হ'ল। চাই কেনেকুৱা পালে জনাব নাপাহৰিব।